হেল্ল' এভৰিৱান, গুড মৰ্ণিং। সকলোলৈকে সুপ্ৰভাত জনাই মই পৰিণীতাই মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৰে ভাল, মোৰো ভালেই। আৰু আজি হৈ গ'ল 31 ডিচেম্বৰ 2021 চনৰ শেষৰ দিন। আৰু মই সাৰ পালোঁ 5টামান বজাত। ভাবিলোঁ আজি অলপমান খোজ কাঢ়োঁ, সেই গতিকে উঠিলোঁ। উঠি গা ধুলোঁ, গা ধুই পেলাই আধা ঘণ্টা খোজকাঢ়ি আৰু এতিয়া বাজিলে 6টা। ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ এতিয়াৰ পৰাই। মই আজিনো বছৰৰ শেষ দিনটোত কি কৰোঁ, কোন কোন আহে আমাৰ ঘৰলৈ, সকলোখিনি আপোনালোকক দেখুৱাই যাম। আশা কৰিছোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো। সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ঠিক আছে, তেনেহ'লে চাই থাকক। খোজকাঢ়ি আহিলোঁ, আহি পেলাই অলপমান বাহিৰতে এক্সাৰচাইজ কৰিলোঁ। আৰু কেইটা বাজিলে? এতিয়া বাজিলে 7টা আৰু মই বিচনা পাৰিলোঁ। হৈ গ'ল মোৰ কাম। আৰু এতিয়া মই যাওঁ তললৈ। চাই থাকক মই গৈ কি কৰোঁ। এক্সাৰচাইজ কৰি লৈ পেলাই গ্ৰীণ টি খাই ল'লোঁ। গ্ৰীণ টি খাই পেলাই এতিয়া ঘৰ চৰ চাফা তাফা কৰি দি গ'ল। আৰু ৰাতিপুৱা বেলা মই ভাত নবনাওঁ, মই গধূলি বনাওঁ। ভণ্টিয়ে ৰাতিপুৱা বনায় আৰু তাই বনাই কৰি খাই ওলাই গ'ল। মানুহজনো খাই গ'ল ডিউটিলৈ। পাপা আৰু মই আছোঁ এতিয়া। আৰু মই যিহেতু কাম বন কৰি হৈ গ'ল আৰু ভাবিলোঁ এতিয়ানো কি কৰোঁ, ভিডিঅ'টোকে আকৌ আৰম্ভ কৰি দিলোঁ। চাই থাকক মই দিনটোত কি কৰি থাকোঁ। এতিয়া ভাবিলোঁ মই এনেই আছোঁ আৰু সেইটো কাৰণে ভাবিলোঁ অকণমান নেইল কালাৰ লগাই লওঁ। নেইল কালাৰখিনি ফাৰ্ষ্টে মই ৰিমুভ কৰি লওঁ। এনেই থকা টাইমটো কিনো কৰোঁ ভাবিলোঁ। তাৰপাছতে ভাবিলোঁ নখকেইটাকে অকণমান ধুনীয়া কৰোঁ। তাৰপাছতে হৈ গ'ল ৰিমুভ আৰু ৱাছ কৰি ল'লোঁ অলপমান। এতিয়া ভাবিছোঁ এই 3টা কালাৰ আছে, কোনটো লগাওঁ। চাই লওঁ কোনটো লগালে মোক ভাল লাগিব। ফাৰ্ষ্টে মই ৰেড কালাৰটোৱে লগাই লওঁ। ৰেড কালাৰ কাম ফিনিছ। আৰু এটা বাকী আছে, এইটোত ভাবিছোঁ অলপমান বেলেগ এটা কালাৰ লগাওঁ। ভাল লাগিছেনে? কিন্তু বিৰাট মজা লাগিছে, কালাৰ কম্বিনেশ্যনটো মজা লাগিছে। মোৰ এতিয়া কাম নাই, ৰাতিলৈ যিহেতু পাৰ্টি আছে আৰু তাৰ বাবে অলপমান আগতীয়াকৈ তৈয়াৰী কৰি থ'ব লাগিব। আৰু চববোৰতো ওলাই গ'লেই ডিউটিলৈ, সেয়াই এতিয়া কি কৰোঁ ভাবিলোঁ। ঠিক আছে, চাই থাকক কেনে। চেক দিয়া, চেক চেক চেক। গুড। আমি এতিয়া ভাত খাই লওঁ, ব'লা ব'লা। আমি এতিয়া ৰ'দ লৈ বহি আছোঁ। আমি ৰ'দ লৈ আছোঁ। এইফালে চোৱা, এইফালে চোৱা, এইফালে। আমি ৰ'দ লৈ বহি আছোঁ। কৈ দিয়া আমি বহি। এইফালে 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 হয়তো আমাৰ দাদাটোৱে কথা পাতি আছে। কৈ দিয়া আমাৰ দাদাই।
ৰ'দত অলপ সময় বহিলোঁ আৰু ভাইটিও আহিলে যিহেতু মানুহজনো আহিলে আৰু গধূলি যিহেতু পাৰ্টি আছে সেইবাবে অলপমান যা যোগাৰ চলিছে আৰু এতিয়া মই মাংসখিনি ধুই লৈছোঁ দেখুৱাইছোঁ আপোনালোকক চাই থাকক এইখিনি লিভাৰ আৰু আমঠু আছে ব্ৰইলাৰৰ আৰু এইখিনি জলকীয়া ভাজি বনাম আৰু এইখিনি ব্ৰইলাৰ হয় আৰু এইখিনি হ'ল গাহৰি দুই ভাগৰে আমি আধা আধা পুৰিম আৰু অলপমান ভাজিও বনাম সেই তেনেকৈ আমাৰ প্ৰস্তুতি চলি আছে আৰু এইফালে আমাৰ নহৰু গুচাই আছে আমাৰ ডেকাই হাই কৈ দিয়া হাই কৈ দিয়া নৱবৰ্ষৰ শুভেচ্ছা দিয়া সকলোকে কোৱা আকৌ হেপী নিউ ইয়েৰ বুলি এইবোৰে আৰু ন তোমাৰ নৱবৰ্ষ আমি এতিয়া আৰু এয়াই কৰি আছোঁ তাৰপাছত আপোনালোকক দেখাই থাকিম বনায়ো থাকিম চাই থাকিম মই পাকঘৰত লাগি আছোঁ এইফালে ভাত খাই আছে সেইটো মোবাইল আৰু সেইটো তেওঁ গাৰ্লফ্ৰেণ্ডক এনেকৈ ভাত খুৱাই আছে চাওক ৰাইজ আপোনালোকক দেখাই দিছোঁ এইজনেই সেইজন মই এতিয়া ব্ৰইলাৰ মাংসখিনি বনাই লওঁ আৰু তাৰ বাবে মই আলুখিনি আৰু অমিতা দিম আলুখিনি ফ্ৰাই কৰি লৈছোঁ এইফালে পিঁয়াজ কাটি ৰাখিছোঁ আৰু এয়া আদা নহৰু পেষ্ট মই মান ধনিয়া আদা নহৰু আৰু জলকীয়া দি পেলাই খুন্দি লৈছোঁ তাৰপাছত এয়া মাংসখিনি উঠাইছোঁ বাকী মছলাখিনি দি লওঁ সেইকাৰণে মই একদম বনাই আছোঁ অকণমান সোনকালে বনাইছোঁ এতিয়া বাকীখিনি বনাবলৈ লাগিব সেইবাবে ভাবিলোঁ অলপকৈ বনাই থাকোঁ এইখিনি গাহৰি আৰু এইখিনি ব্ৰইলাৰ আমি মেৰিনেট কৰি থৈছিলোঁ পুৰিবৰ কাৰণে এয়া আমি পুৰিম তাৰপাছত খাম আপোনালোকক দেখাম চাই থাকক কেনেকুৱা হৈছে জনাম অঁ মই এতিয়া বনাই আছোঁ ব্ৰইলাৰখিনি বনাই হৈ গ'ল আৰু এতিয়া মই বনাই আছোঁ এয়া গাহৰি আৰু লাই শাক আৰু এইফালে মই ভাতটো পাতি দিছোঁ আৰু এয়া লাই শাক আৰু গাহৰি হৈ আছে আৰু ব্ৰইলাৰখিনি হৈ গ'ল লাই শাক আৰু গাহৰি এয়া বনি আছে দেখি পেলাই খাওঁ খাওঁ লাগিছেনে বাৰু সেইফালে সেয়া মই পুৰিবলৈ ৰেডি কৰি থৈছোঁ Happy New Year 2022! Advancedly! আৰু এয়া আছিলে আমঠু আৰু লিভাৰৰখিনি এইখিনি মিষ্টাৰে বনাইছে আৰু দেই জলকীয়া ভাজি আৰু এইখিনি মোৰখিনি হৈয়ে গ'ল আৰু অলপমান বাকী আছে চাই থাকক ভিডিঅ'টো স্কিপ নকৰিব এতিয়া আমি গাহৰি পুৰিলোঁ ব্ৰইলাৰ পুৰিলোঁ আৰু এতিয়া আমি খাই আছোঁ আৰু আজি আমাৰ লগত আছে বিশিষ্ট অতিথি এইজন ডক্টৰ হৈ আছে হাই কৈ দিয়া উইচ কৰা আকৌ হেপী নিউ ইয়েৰ কেলে